অসমত যাতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে এটাও শব্দ ক'ব নোৱাৰে। তেওঁ যি কৰিছে সেইটোৱে শেষ কথা। তেওঁৰ কথাই আইন। তেওঁ এজন ৰজা, তেওঁ এজন সম্ৰাট। ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ, ভিক্টৰ দাসৰ গ্ৰেপ্তাৰটো এটা সাধাৰণ ঘটনা নহয়। ভিক্টৰ দাসৰ গ্ৰেপ্তাৰটো বাক স্বাধীনতাৰ ওপৰত, সমগ্ৰ অসমবাসীৰ বাক স্বাধীনতাৰ ওপৰত আক্ৰমণ। ভিক্টৰ দাসৰ গ্ৰেপ্তাৰটো অসম চৰকাৰৰ নীতিৰ বিৰুদ্ধে, দুৰ্নীতিৰ বিৰুদ্ধে বা যিকোনো এটা কথাক লৈ সমালোচনা কৰাৰ বিৰুদ্ধে কৰা এটা বিষয়ৰ ওপৰত কোনো পৰ্যায়ে যাতে মানুহে সমালোচনা কৰিব নোৱাৰে তাৰ ওপৰত অনা ৰাষ্ট্ৰৰ এক ভয়ংকৰ ষড়যন্ত্ৰ। ভিক্টৰ দাসক আচলতে এনেকৈ গ্ৰেপ্তাৰ কৰি চৰকাৰে কৈ দিব খুজিছে যে অসমত বিজেপি চৰকাৰ বিৰুদ্ধে কোনো কথা ক'ব নোৱাৰে। গতিকে এই বিষয়টো যে বাক স্বাধীনতাৰ ওপৰত কেনেকৈ আক্ৰমণ কৰিছে আৰু আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যে ভিক্টৰ দাসক কেনেকৈ গ্ৰেপ্তাৰ কৰিছে। আপোনালোকে দেখিছে 153A অৰ্থাৎ সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে কৰা যিবিলাক IPCৰ ধাৰা, সেই ধাৰাবিলাক তেওঁৰ ওপৰত জাপি দিছে। এই গোটেইবিলাকৰ জৰিয়তে যে সম্পূৰ্ণৰূপে মুখ বন্ধ কৰিবৰ কাৰণে, গণতান্ত্ৰিক ব্যৱস্থাটোক ধ্বংস কৰিবৰ কাৰণে যে চৰকাৰে এই কাম কৰিছে, তাৰ বিৰুদ্ধেও আমি এইবাৰ সদনত ব্যাপক ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। মই এই কথা ক'ব খুজিছোঁ, যদি ভিক্টৰ দাসৰ তথ্য প্ৰমাণ নাই, তেতিয়াহ'লে তথ্য প্ৰমাণ নোহোৱাৰ কাৰণে তেওঁক 135A সংঘৰ্ষ লগোৱা, দুটা জাতিৰ মাজত, দুটা ধৰ্মৰ লগত সংঘৰ্ষ লগোৱা ধাৰা কিয় জাপি দিলে? তথ্য প্ৰমাণ নোহোৱা আৰু 135A একে নেকি? 135 কিয় লগাই দিলে? 135 মানে আপোনাৰ কি কয়, ৰাইটিঙৰ চেষ্টা কৰা। ভিক্টৰ দাসে কি ৰাইটিঙৰ চেষ্টা কৰিছিলে নেকি? নে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিলে? তাৰমানে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিলে তেতিয়াহ'লে এনেকুৱা ভয়ংকৰ গোচৰ লগাই দিব, যিবিলাক মোৰ ওপৰত আগতে লগায়, মুখ বন্ধ কৰিবৰ কাৰণে লগায়, এনেকুৱা ভয়ংকৰ গোচৰ লগাই দিব। ভিক্টৰ দাসে এক্সটৰ্চন, টকা দাবী কৰা বুলি, টকা আনৰ পৰা কাঢ়ি অনা বুলি এই ছেকশ্যন লগাইছে। এইটো ক'ত আছিলে? তেওঁ পাব্লিক ট্ৰেংকুইলিটি ধ্বংস কৰা বুলি কৈছে, মানুহৰ মাজত শান্তি ধ্বংস কৰা বুলি কৈছে। ক'ত এইটো ছেকশ্যন কেনেকৈ আহিলে? যদি ভিক্টৰ দাসে মিছা কথা কৈছিলে যে তেওঁৰ ফল্ছ এলিগেশ্যন অনা বুলি, তেওঁৰ ওপৰত কিয় গোচৰ নিদিলে? সেইটো গোচৰ নিদি তেতিয়াহ'লে এইবিলাক গোচৰ কিয় জাপি দিলে? তাৰমানে মুখ্যমন্ত্ৰীৰ কথা, আজিকালি মুখ্যমন্ত্ৰীৰ কথা, মুখ্যমন্ত্ৰী ৰজাৰ নিচিনা নহয় জানো? আজিকালি অসমত মুখ্যমন্ত্ৰীৰ কথাটোৱে শেষ কথা নহয় জানো? বিজেপি চৰকাৰে মিছা কথা ক'ব নোৱাৰে নহয় জানো? এনেকুৱা দৃষ্টিভংগী নহয় জানো? এতিয়া হিটলাৰী ৰাজ চলিছে নহয় জানো এতিয়া অসমত? গতিকে ইয়াক বিজেপি চৰকাৰে কোৱা কথাটোৱে ফাইনেল, হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাটোৱে ফাইনেল। আজি ভিক্টৰ দাসে কিবা এটা অভিযোগ উত্থাপন কৰিলে, কি অভিযোগ উত্থাপন কৰিলে? ক'লে যে মই এনেকুৱা এটা খবৰ পাইছোঁ, এইটোৰ ওপৰত বিচাৰ হ'ব লাগে। তাৰপিছত তেওঁৰ ওপৰত 135A IPC ধাৰা লগাই দিয়া হ'ল আৰু তেওঁ সম্পূৰ্ণ মুখখন বন্ধ কৰি দিয়া হ'ল। তাৰমানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমত যাতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে এটাও শব্দ ক'ব নোৱাৰে। তেওঁ যি কৰিছে সেইটোৱে শেষ কথা। তেওঁৰ কথাই আইন। তেওঁ এজন ৰজা, তেওঁ এজন সম্ৰাট। তেওঁ এই দেশত গণতন্ত্ৰ নাই, তেওঁ কেৱল তেওঁৰ কথামতে দেশ চলিব লাগিব। এনেকুৱা এক যি পৰিৱেশ সৃষ্টি কৰিব খুজিছে, বাক স্বাধীনতাকৰণ কৰিব খুজিছে, গণতন্ত্ৰ ধ্বংস কৰিব খুজিছে, এই কথাটো আন কোনোবাই মানি ল'লেও ৰাইজৰ দলে মানি নলয়।